নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি আমি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ গৈ আছোঁ। আমাৰ বেটাৰ নামত শৰাই এখন আগবঢ়াই থোৱা আছিলে। শৰাইখন ভাবিলোঁ আজি দি আহোঁগৈ। মোৰ আজি ফাৰ্ষ্ট টাইম আঠখেলীয়া নামঘৰলৈ যোৱা। মই আগতে নাই যোৱা। মানুহজনে গৈ থাকে, যিহেতু মানুহজনৰ ঘৰ গোলাঘাটত, সেইকাৰণে মই আজি ফাৰ্ষ্ট টাইম গৈছোঁ। বলক আপোনালোকেও দৰ্শন কৰিব আঠখেলীয়া নামঘৰ। আহি পালোহি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। বৰ ধুনীয়া পৰিৱেশ, বৰ ভাল লাগিছে। চাৰিওকাষে দোকান, নামঘৰ চাৰিওকাষে। আহিয়েই গাড়ীৰ পৰা নামি পোনপ্ৰথমে আমি চাকি বন্তি সেইবোৰ ল'লোঁ। তাৰপৰা কল প্ৰসাদ ঘৰৰ পৰা লৈ আহিছিলোঁ, বুট মগু, কল আপেল নাৰিকল লৈ আহিছোঁ। কল আপেল তাৰপৰা কুঁহিয়াৰ সেইবোৰ লৈ অহা নাছিলোঁ, ইয়াতে কিনি ল'লোহি। এতিয়া আমি সোমাই গৈছোঁ ভিতৰলৈ। বাহিৰভাগে ইমান ধুনীয়া, ভিতৰভাগ চাগে আৰু বেছি ধুনীয়া। মই মানে বহুত এক্সাইটেড হৈ আছোঁ, যিহেতু মানে আমাৰ গুৱাহাটীৰ পিনে নামঘৰ তেনেই কম, মন্দিৰ বেছি আছে নামঘৰতকৈ। বলক ভিতৰলৈ সোমাই যাওঁ, কেনেকুৱা আপোনালোকেও চাই থাকিব। ভিডিঅ'ৰ কোৱালিটি বেছি ভাল নহ'বও পাৰে, যিহেতু আমাৰ ইমান দামী ফোন নহয়, আইফোন বা বেলেগ কিবা। বেয়া নাপাব, ভালকৈ চাই যাব ভিডিঅ'টো। চাকি দি আহি এতিয়া নাম প্ৰসংগ হৈ আছে, আমি নাম শুনি আছোঁ। আমাৰ বেটা ইমান ধুনীয়াকৈ মোৰ কোচত বহি শুনি আছে, অকণমানো ডিষ্টাৰ্ব নাই কৰা। আপোনালোকেও শুনক অকণমান। নাম শেষ হ'ল, এতিয়া প্ৰসাদ বিতৰণ কৰিছে। আমি এতিয়া প্ৰসাদ খাই আছোঁ। নামঘৰৰ বাহিৰ ভাগৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। মই ভালকৈ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, মানে মানুহ ঢেৰ আছে যে বাহিৰত বহি। বেছিকৈ মানুহ থাকিলে মোৰ ভিডিঅ' ফটো মাৰিবলৈ খুব লাজ লাগে। যিমান পাৰিছোঁ সিমানখন দেখুৱাইছোঁ আপোনালোকক। এয়া নামঘৰৰ পুখুৰীটো, নামঘৰৰ কাষতে লাগি আছে। ইয়াত বহুতো কাছও আছে। আমি কাছক দিবলৈ মুড়ি, বিস্কুট আন কিবা একোৱেই নানিলোঁ, পাহৰিয়ে থাকিলোঁ। আপোনালোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে। আকৌ লগ পাম। আজিলৈ